Hey guys, welcome to my another vlogs. আজি শাওন মাহৰ একদম শেষৰটো সোমবাৰ। সো আমি গৈ আছো মন্দিৰ। সো বলক মটা ব্লগত লগ পাম। Hey guys, আমি এতিয়া বৰ্তমান গৈ আছো বালিলাচা মন্দিৰ। আজি যেহেতু আপোনাৰ শাওনৰ আজি শেষৰটো সোমবাৰ ন। আজি বৰ্তমান গৈ আছো সেইকাৰণে বালিলাচা মন্দিৰ। সো আজি ফাৰ্ষ্ট টাইম মটো ব্লগ কৰিছোঁ কি হয় গম নাপাওঁ চাউণ্ড কোৱালিটি আহে কি নাহে সেইটো গম নাপাওঁ সো আজি কি হয় চাই লওঁ নেক্সট টাইমৰ পৰা ভালকৈ মটো ব্লগ কৰিম বালিলাচা মন্দিৰ আমাৰ পৰা বেছি দূৰ নহয় আমি তিনিজন ল'ৰা যাই আছোঁ লগৰে হয় সো এদিন যাই লওঁ কি দেখাব পাৰোঁ চাওঁ আজি শেষৰটো সোমবাৰ বুলি ৰাস্তা পুরো ফিনফিনা রাস্তা বনাই ফেলছে কিন্তু গাঁৱৰ ৰাস্তাৰে কেতিয়া মানে নহয় হেৰিছে মই সেইকাৰণে আপোনাৰ ফাইনেলি আহি পালোঁ বালিলাচা মন্দিৰ পালোঁ মানে পাওঁ আৰু মানুহ অলপ বেছি আছে তো ভিতৰত চাওঁ কি দেখাব পাৰোঁ কি নোৱাৰোঁ তাৰ আগতে মানে চাকি ধূপখিনি লৈ লওঁ ইয়াৰ পৰা ভিতৰতে নিম ৰ'ব ফাইনেলি ভিতৰত আহি গ'লোঁ বালিলাচা মন্দিৰৰ দি উঠি অলপমান ইয়াতে বহি আছোঁ সো অলপ টাইম আছোঁ আৰু ইয়াৰ পিছত ঘৰত যাম সো বাৰু যিখিনি বাৰু দেখাই যাম চাই থাকক লগৰকেইটাও আছে বিমল দা হাই কৰি দিয়ক এই ভাই হাই এটা Hey guys, ফাইনেলি আহি ঘৰ পালোঁ সো ভিডিঅ'টো চাই বা কেনে লাগিল আপোনালোকে কমেণ্টত জনাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি আপুনি মোৰ চেনেলটো নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব সো ধন্যবাদ জয় অসম